हेलो गाइस की खबर सकलोरे आशा करूँ निश्चय ভাল मोरो भाले। আজি मैं बनालो कुकुरार मांस माने लोकेल चिकेन मोर स्टाइलत। आपलोके भिडिओটো एबार चाबचोन आरु केने पाले जनाब। किन्तु देखिबोले बर ভাল लागिसे किन्तु स्वादो किन्तु भाले आइसे देই। पिसे आहकचोन रेसिपिটো बारु केनेকৈ बनालो एबार चाওহি। এইখিনি कुकुराটো 3 পোৱা মান জোখৰ হ'ব। মই ভালকে ধুই মেলি এনেকে চালনীত পানীটো ফুটিবৰ কাৰণে ৰাখি দিছো। পানীখিনি একেবাৰে নোহোৱা হৈ গলে ভাল লাগে। দি গৈ আকৌ কিয় ওচৰত নিখাবি। চিকেনখিনি বনাবলৈ মোক লাগিব দুটামান আলু, দুটা পিয়াজ আৰু নহৰু লৈছো। মছলা একেবাৰে কমকে দিম আৰু জানেই মোৰ ৰেচিপিবোৰ একেবাৰে মছলা কমেই থাকে। একেবাৰে ঘৰুৱা ষ্টাইলত মই বনাও। चैनल कुकिंग रेसिपी देसी जुगार केनेকুৱা লাগিছে। आलुখিনি অলমোস্ট ভাজি হৈছে। এতিয়া ইমান ভাজিবও নালাগে আলুখিনি, অকমান 50% মান ভাজিলেও হ'ব। তাৰপিছত এতিয়া মই এইখিনি এনেকে বাচন এটা নমাই থম। আলুখিনি নমাই হোৱাত মই ইয়াতে আৰু অকণ তেল দিম। যিহেতু মাংস হয় তেল অকণ বেছি দিলে ভাল লাগে, সেইকাৰণে মই আৰু অকণ তেল দিম। কিন্তু মই বেছি তেলো ইউজ নকৰোঁ। একদম কম তেলত টেষ্টি খানা কেনেকৈ বনাব পাৰি মই তাৰে চেষ্টা এটা কৰোঁ। তেলখিনি গৰম হ'লত মই ইয়াতে দিম নহৰু আদা পেষ্ট। ভালকৈ কেঁচা গোন্ধটো যোৱালৈকে ভজাৰ পিছত মই ইয়াতে দিম এতিয়া মেৰিনেট কৰি থৈ দিয়া মাংসখিনি।
অকণমান সময় ভজাৰ পিছত দেখিছেনে মাংসখিনিৰ পৰা নিজে নিজে তেল ওলাব আৰম্ভ কৰিছে। মেৰিনেট কৰোঁতে অকণমান হালধি দিছিলোঁ, কিন্তু কালাৰটো অকণমান কম যেন অনুভৱ হৈছে মই তাতে আৰু অকণ ৰং গুড়া দিম। আপোনালোকে বাৰু এনেকৈ খৰিৰ জুইত বনাইনে? খৰিৰ জুইত বনোৱাৰ উপকাৰিতা বহুত আছে। প্ৰথম কথা হ'ল খুব টেষ্টি হয় ব্যঞ্জনখিনি, যিয়ে বনাওক আপুনি খৰিৰ জুইত বনালে খুব টেষ্টি হয়। নিমখ দিলোঁ এতিয়া। তেনেকৈ কালাৰটোৰ বাবে অলপমান চেনি যোগ কৰিম ইয়াতে, কালাৰটো ভাল আহিবৰ বাবে।